আজি মই আপোনালোকৰ কাৰণে পৰ্কৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। তাৰ ইনগ্ৰেডিয়েণ্টছখিনি চাই ল'ম। প্ৰথমতে এয়া হ'ল পৰ্ক। এইখিনি মই নিমখ অলপমান আৰু নহৰু কেইফুটামান দি বইল কৰি লৈছোঁ। এয়া হ'ল চাউল। যিকোনো চাউল ল'লে হ'ল, একো অসুবিধা নাই। আপুনি ঘৰত খোৱা যিকোনো চাউল আপুনি ল'ব পাৰে। এই চাউলখিনি মই অলপমান গুড়ি কৰি লৈছোঁ। গুড়ি মানে একদম পাউডাৰ কৰা নাই, জাষ্ট মানে গোটা গোটা হৈ থকাকৈ তেনেকৈ গুড়ি কৰি লৈছোঁ। এয়া হ'ল আপোনাৰ মান ধনিয়া মই সৰু সৰুকৈ কুটি লৈছোঁ। নহৰু মই এয়া চাওক এনেকৈ আপোনাৰ সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই এইটো নহৰু মোৰ ঘৰত আছিল কাৰণে ব্যৱহাৰ কৰিছোঁ। এইটো কম্পালচৰি নহয়, আপোনালোকৰ যদি নাথাকে তেতিয়াহ'লে নালাগে ব্যৱহাৰ কৰিব। আপোনাৰ নেমু মই এফাল লৈছোঁ। এয়া লেমন জেষ্ট মানে আপোনাৰ এই নেমুৰ বাকলিটো যিটো থাকে সেই ছাইডটো অলপ অলপকৈ ৰুকি ল'ব। খালি এটা কথা মনত ৰাখিব, ভিতৰৰ বগা অংশ যাতে ৰুকিবলৈ মানে সেইটোত সাৱধান হৈ থাকিব, কাৰণ বগা অংশ দিলে আপোনাৰ অলপমান তিতা হ'ব। সেইকাৰণে আপুনি এক চামুচমান ল'লেই হ'ল। আৰু এয়া আধা ফাল নেমু ৰস মই উলিয়াই লৈছোঁ। এয়া হ'ল আপোনাৰ মিঠাতেল, আৰু এয়া হ'ল আপোনাৰ বগা জালুকৰ গুড়ি। মই পাউডাৰটোৱে লৈছোঁ, আপোনালোকে গোটাটো ঘৰতে পাউডাৰ বনাই ল'ব পাৰিব। আৰু এয়া হ'ল আপোনাৰ চিলি ফ্লেক্স নিদিলে আপুনি আৰু এটা আপোনাৰ অকণ যদি ভোট জ্বলা খাই ভাল পায় তেতিয়াহ'লে ভোট জলকীয়া অকণমান আপুনি তাতে কাটি দিব পাৰে, তেতিয়াও ধুনীয়া সোৱাদ আহে। ঠিক আছে, কেৰাহীটো গৰম কৰি ল'লোঁ। এতিয়া মই ইয়াত অলপমান তেল দিম। তেলটো গৰম হ'ল, এতিয়া মই ইয়াত নহৰুখিনি দিলোঁ। তাৰপিছত লগতে চিলি ফ্লেক্স। নহৰুখিনি মই 15 ছেকেণ্ডমান ভাজি ল'লোঁ। এতিয়া তাৰ ওপৰত মই চাউলৰ গুড়া দিম। গেছটো একদম চিমত ৰাখিব। চিমত ৰাখি পেলাই এইখিনি ভালকৈ ভাজি ল'ব। যেতিয়া চাউলটো দেখিব অকণমান ভজা গোন্ধ এটা আহিছে, তেতিয়া আপোনাৰ চাউলখিনি ৰেডি হ'ল। মোৰ এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত পৰ্কখিনি ঢালি দিম। এতিয়া চাউলখিনিৰ লগত পৰ্কখিনি ভালকৈ মিহলাই অকণমান ভাজি লওঁ। গেছটো কমাই ৰাখিব। অকণমান একেলগে দুইটা ভালকৈ মিক্স কৰি লৈ পেলাই অলপ সময় এনেই ভাজি লওঁ। এইটো ৰেচিপিটো খাবলৈ খুব ধুনীয়া হয়। মোৰ ঘৰততো সকলোৱে ভাল পায়, আশা কৰোঁ আপোনালোকেও ভাল পাব। মোৰ ভজা প্ৰায় হৈ গ'ল। এতিয়া মই ইয়াত যিখিনি নহৰু পাতৰ সৈতে আনি থৈছিলোঁ সেইখিনি মই দি দিলোঁ। দি পেলাই আৰু অকণমান সময় ভাজি লওঁ। এতিয়া ইয়াত মই নিমখ এড কৰিম। নিমখ যিহেতু দিয়াই আছিলে, সেইকাৰণে পিছত নিমখ দিওঁতে অকণ সাৱধান। মই পানী উতলাই থৈ দিছিলোঁ, সেই উতলা গৰম পানী দিম। আপোনাৰ হিচাপ অনুসৰি আপোনাক যিটো ৰিকুৱাৰমেণ্ট হয়, যিমানটো জোল ৰাখিব বিচাৰে বা নে অকল কৰিব বিচাৰে অকণমান গ্ৰেভি লগাকৈ, তেতিয়াহ'লে সেইটো হিচাপত দিলেই হ'ল। মোক যিমানখিনি পানী লাগে সিমানখিনি এড কৰি ল'লোঁ। হৈ গ'ল। এতিয়া ইয়াত মই লেমন জেষ্টখিনি দি দিম। এইখিনি দি পেলাই অলপমান লৰাই ঢাকন মাৰি উতলিবলৈ দিম। এইখিনি উতলিব দিম যাতে চাউলৰ গুড়াখিনি যিখিনি আছে সেইখিনি ধুনীয়াকৈ সিজি যায়। তেতিয়াহ'লে এইখিনি আমি 15-20 মিনিট একেবাৰে নুচুৱাকৈ বইল হ'বলৈ দিওঁ। আৰু গেছটো মই আপোনাৰ মিডিয়ামতে ৰাখি দিছোঁ। মোৰ লাগিছে হৈ গৈছে। আপোনাৰ একদম ধুনীয়াকৈ সিজি গ'ল। চাউলখিনি সিজি ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াত আমি যিখিনি হোৱাইট পেপাৰ লৈছিলোঁ, মই হোৱাইট পেপাৰ পাউডাৰ দিম। আৰু অকণ দি দিম।
এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। দি পেলাই এতিয়া আমাৰ এটা ইনগ্ৰেডিয়েণ্টছে বাকী আছে, সেইটো হ'ল নেমু। এতিয়া মই নেমুখিনি দিলোঁ। নেমু আপোনাৰ হিচাপটো নিজে অকণমান চাই ল'ব, যিমানটো হিচাপত আপোনাৰ টেঙাটো ভাল লাগে সেইটো হিচাপত দিব। যদি টেঙাটো বেছিকৈ খায় তেতিয়াহ'লে অলপমান বেছিকৈ দিব। মোৰ ঘৰত আকৌ টেঙাটো অলপমান কমেই খায়, সেইকাৰণে মই টেঙাটো অলপমান কমকৈ দিওঁ। এতিয়া ইয়াৰ ওপৰত আপোনাৰ ৰ'ব আৰু এটা ইনগ্ৰেডিয়েণ্টছ থাকিলে, সেইটো হ'ল আপোনাৰ মান ধনিয়া। মান ধনিয়া দিলোঁ। এইখিনি লৰাই অকণমানকৈ পেলাই মোৰ প্ৰায় হৈ গৈছে। গেছটো আৰু এবাৰ ঢাকনখন মাৰি পেলাই আপোনাৰ আধা মিনিটমান ৰখি দিয়ক। মোৰ হৈ গ'ল। আজি আমাৰ ৰেচিপি ৰেডি হ'ল। এতিয়া মই এইখিনি ছাৰ্ভ কৰিম। মই বাতি এটা ল'লোঁ, ইয়াত মই এইখিনি উলিয়াই দিম। মই অকণমান শুকানকৈ ৰাখিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ইয়াতকৈ অকণমান গ্ৰেভিটো আৰু মানে লাইটকৈ ৰাখিব পাৰিব, অসুবিধা একো নাই। খাবলৈ সমানেই সোৱাদ হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে, বনাই চাব, তাৰপিছত লাইক কমেণ্ট কৰিব। মই ইয়াত গাৰ্নিচিঙৰ কাৰণে ওপৰত অকণমানি ৰঙা জলকীয়া এটা কুটি দিছোঁ আৰু লগতে কেইডালমান মান ধনিয়া দি দিছোঁ। থেংক ইউ। আজিলৈ আকৌ লগ পাম।